খুমটাইবাসী ৰাইজৰ লগতে গোলাঘাট জিলাবাসী ৰাইজৰ বাবে শুকুৰবাৰৰ দিনটো হৈ পৰিল এক ঐতিহাসিক দিন। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাৰ ফলস্বৰূপে শুকুৰবাৰে এক সপোনে বাস্তৱ ৰূপ লোৱাৰ পথত আৰু এখোজ আগবাঢ়িলে। এসময়ত চেনিকলৰ বাবে বিখ্যাত বুঢ়াবামুণ গাঁৱৰ সুনাম কালৰ গতিত হেৰাই যোৱাৰ উপক্ৰম হৈছিলে। কিন্তু সদায় কিবা এটা পৃথক চিন্তাৰে সমষ্টিক আগুৱাই নিয়াৰ সপোন লৈ ফুৰা বিধায়ক মৃণাল শইকীয়াই পুনৰ এবাৰ এই অঞ্চলটোক প্ৰাণৰ সঞ্চাৰ কৰিবলৈ আগবাঢ়ি আহিছে। বিধায়কৰ প্ৰচেষ্টাতেই এই অঞ্চলত অসমৰ দ্বিতীয়খন সৈনিক স্কুল স্থাপন হোৱাৰ দিশত আগবাঢ়িছে। শুকুৰবাৰে তাৰে প্ৰথম পদক্ষেপ হিচাপে ৰাইজৰ লগত মত বিনিময়ৰ প্ৰস্তাৱিত ভূমি হস্তান্তৰকৰণৰ বাবে ৰাইজৰ লগত মত বিনিময় হয়। প্ৰাথমিক পৰ্যায়তে সমূহ ৰাইজে সম্পূৰ্ণ সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই বিশেষ মুহূৰ্তত ৰাইজৰ লগত আলোচনা কালত উপস্থিত থাকে জিলা উপায়ুক্ত বিভাস মোদী, অতিৰিক্ত উপায়ুক্ত লক্ষ্মী দত্ত, দেৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়া উৎপল ডেকা, গোলাঘাট উত্তৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু সমাজকৰ্মী ৰিপুল দত্তৰ লগতে বিধায়ক মৃণাল শইকীয়া আৰু বিজেপি দলৰ এজন বিশিষ্ট যুৱ নেতা পৰাগ বৰা। উল্লেখযোগ্য যে এই অনুষ্ঠানত গৰিষ্ঠ সংখ্যক স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে। আপোনালোকে নিশ্চয় আগতে শুনিছে যে মই কোৰালগুৰিত এখন সৈনিক স্কুলৰ কাৰণে মই আগৰ পৰা লাগি আছিলোঁ। বহুতে নিশ্চয় শুনিছে নহয় জানো? তো তাৰ মাজত মই অহৰহ আচলতে লাগি আছোঁ। কেইবাবাৰো তেওঁলোকৰ আৰ্মীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতো মই আলোচনাত বহিছোঁ। তেওঁলোকে আমাক মাতি বিচাৰিছে। বহুতে ভাবে যে কেলে এইটো বস্তুটো আগবঢ়া নাই। মই আপোনালোকক কওঁ যে মই তেতিয়াই চুগাৰ মিলৰ মাটি বুলি মই কৈ থৈছিলোঁ যে এইখন চুগাৰ মিলৰ মাটি যিখিনি আছে মেপ ইয়াত যিবিলাক ৰঙা চিন আছে সেইবিলাক গাঁৱৰ মানুহৰ মাটি। মোৰ নামত মাত্ৰ 2 বিঘা 2.5 বিঘামান মাটিহে ৰুপিত পৰিমতি সকলো লগায়। যেতিয়া আমি 150 বিঘা মাটি সম্বলিত এটা ডাঙৰ অনুষ্ঠান যেতিয়া আমি আনিব যাম, সেইটোত বহুত সমস্যা থকাটোৱেই স্বাভাৱিক। আৰু এই সমস্যাখিনিক লৈ আমি আগবাঢ়ি গ'লেহে আমাৰ অনুষ্ঠানটো আগবাঢ়িব। এই অনুষ্ঠানটো অহাৰ কাৰণে আমি খুবেই আনন্দিত। আৰু ইমান ইয়াত বহুদিন ধৰি মাটিখিনি এনেই পৰি আছে। নিউজ ডেস্ক ৰিপৰ্ট AWN 24 নিউজ।